প্ৰথমতে মই কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পকৰীৰ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব বুলি। যিহেতু এতিয়া ঠাণ্ডা বতৰ, পকৰী খাবলৈ সকলোৰে মন যায়, সেয়েহে মই ভাবিলোঁ বন্ধাকবি পকৰী অলপ বনাওঁ বুলি। মই বন্ধাকবি পকৰীটো বেচনেদি কেনেদৰেনো বনাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মই বন্ধাকবিখিনি প্ৰথমতে এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। কাটি ভালকৈ মই ধুই লৈছোঁ। যিহেতু বন্ধাকবিত অলপ মেডিচিনটো বেছি মাৰে, বন্ধাকবি, ফুলকবি বা এনেকুৱা শাক পাচলিবিলাকত, সেয়েহে মই বন্ধাকবিটো ভালদৰে ধুই লৈছোঁ। ধুই অলপ গৰম পানীত অলপ সময় থৈ দিছিলোঁ। তাৰপিছত গৰম পানীৰ পৰা এনেকৈ উঠাই এতিয়া মই ইয়াতে অলপমান পিঁয়াজ কাটিছোঁ, অলপমান জলকীয়া। পকৰীত সাধাৰণতে পিঁয়াজ আৰু জলকীয়াৰ হ'লে অকণমান ভাল লাগে, সেয়েহে মই ইয়াতে জলকীয়া আৰু পিঁয়াজ অলপ কাটি ল'লোঁ। লৈ ইয়াতে এতিয়া মই বেচন এড কৰিম। এয়া বেচন দিছোঁ 2 চামুচ, নিমখ দিছোঁ 1 চামুচ, এইফালে হালধি দিছোঁ 1 চামুচ। তাৰপিছত যিহেতু বন্ধাকবিটোৰ অলপমান স্মেল এটা আছে, সেইকাৰণে মই ইয়াতে অলপমান জিৰা গুড়ি, জলকীয়াৰ পৰিমাণটো অলপ বেছিকৈ দিছোঁ। এয়া চাওকচোন, এয়া চাওক, মই কেৰাহীত তেল দিছোঁ, তেলটো গৰম হৈ গৈছে, মই অকণমান কমাই দিছোঁ। ইয়াতে এতিয়া মই পকৰীত সাধাৰণতে অলপ তেলটো বেছি হ'লে ভাল লাগে, সেয়েহে অলপমান তেল সৰহকৈ দিছোঁ মই। এয়া চাওক, এটা এটাকৈ এনেকৈ দি দিছোঁ। চাওক, পকৰীকেইটা হৈ গ'ল। তেল আছে, সেইকাৰণে তেলটো অলপ নিগৰিবৰ কাৰণে মই এনেকৈ থৈ দিছোঁ জালনাখনত। চাওক, এয়া চাওক, পকৰীকেইটা হৈ গ'ল। বন্ধাকবি পকৰীকেইটা হৈ গ'ল, চাওকচোন কিমান ধুনীয়া হৈছে। তাৰ লগতে মই কেঁচা জলকীয়া এনেকৈ বেচনেদি ভাজি লৈছোঁ। তাৰপিছত ধনিয়া আৰু পদিনা মিলাই এয়া চাটনি কৰিছোঁ। সন্ধিয়াৰ চাহকাপত, ঠাণ্ডা দিনৰ সন্ধিয়াৰ চাহকাপত এনেকুৱা ধুনীয়া ধুনীয়া গৰম পকৰী আৰু চাটনি থাকিলে চাহকাপ খোৱাৰ আমেজেই বেলেগ, নহয় জানো? আপোনালোকেও বনাই খুৱাবচোন আপোনালোকৰ পৰিয়ালৰ মানুহক, লগতে আপোনাৰ বন্ধুবৰ্গকো বনাই খুৱাব। মোৰ যদি এই পকৰীৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে এটা লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গৰ লগত। বেল আইকনটো টেপি দিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিলৈ আহোঁ, বাই বাই।